বানাক্ৰান্ত কৃষকৰ সুবিধাৰ্থে বকতা বৰমান আৰু গড়মূৰ যুৱ সমাজৰ প্ৰশংসনীয় পদক্ষেপ। ৰাজ্যত কিছু বান পৰিস্থিতি হ্ৰাস হৈছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা এতিয়াও কমা নাই। বানাক্ৰান্ত ৰাইজ তথা কৃষকৰ দুখ দুৰ্দশা প্ৰতি লক্ষ্য ৰাখি বকতা বৰবাম আৰু গড়মূৰ যুৱ সমাজে বৰবিল কাটনি পুখুৰী খেলপথাৰত কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় 4 বিঘাতকৈ অধিক মাটিত 5 কুইণ্টেল কঠীয়া সিঁচি বানাক্ৰান্ত ৰাইজ তথা কৃষকৰ সহায়ৰ চেষ্টা বৰবাম আৰু গড়মূৰ যুৱ সমাজৰ ট্ৰেক্টৰে মাটি চহাই কঠীয়া সিঁচাই কাৰ্যসূচীত অঞ্চলটোৰ স্থানীয় ৰাইজেও পূৰ্ণ সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে এই কঠীয়াসমূহ কৃষকৰ সুবিধা হোৱাকৈ তেওঁলোকে বিনামূলীয়াকৈ কৃষকক যোগান ধৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। আমি বৃহস্পতিবাৰে আমি সিদ্ধান্ত কৰিলোঁ যে আমাৰ এই ফিল্ডখন বৰ্তমান যিখন বকতা বৰবিল গাঁও খেলপথাৰ আছে, খেলপথাৰখন বৰ্তমান পানীত বুৰ গৈ থকা নাই। গতিকে আমি ইয়াতে এই অঞ্চলৰ যি কৃষকসকলৰ খেতি পথাৰৰ বাবে যি আপোনাৰ কঠীয়া ব্যৱস্থা কৰিছিলে, কঠীয়াবিলাক সম্পূৰ্ণ পানীত বুৰ গৈ আছে। গতিকে আমি তেওঁলোকৰ খেতি উপযোগীভাৱে আমি ইয়াত কঠীয়া সিঁচাৰ এটা পৰিকল্পনা কৰিলোঁ। আমাৰ এতিয়া কিমানজন বুলি ক'বলৈ গ'লে অলপ দিগদাৰেই হ'ব, কাৰণ বকতা বৰবিল গাঁও যুৱ সমাজ আৰু গড়মূৰ যুৱ সমাজ আৰু বৰবিল গাঁৱৰ বয়োজ্যেষ্ঠসকলো আছে, আমাক সহযোগিতা আগবঢ়াইছে। সকলো আমি লগ লাগি ইয়াত আজি প্ৰায় আমি 4 বিঘা মাটিৰ এই খেলপথাৰখনত কঠীয়া সিঁচাৰ এটা পৰিকল্পনা কৰিলোঁ। গাঁও পঞ্চায়ত কি কৰে? আমাৰ বাখৰবঙিনা গাঁও পঞ্চায়ত, আমাৰ বৰবিল গাঁও। কি কি কঠীয়া সিঁচিছে? ইয়াত ৰঙা লাহি কঠীয়া সিঁচা হৈছে, যিটো মানে আহিনৰ 12 তাৰিখলৈকে ৰুব পাৰিব কৃষকসকল। ইয়াত কিমান বিঘা কৃষিভূমি আছে? এইটো আমাৰ কৃষিভূমি নহয়, একচুৱেলি এখন আমাৰ খেলপথাৰ হয়, বকতা বৰবিল গাঁও খেলপথাৰ। আমি বৰ্তমান 4 বিঘা এৰিয়া এটা আমি ব্যৱস্থা কৰি লৈছোঁ, যাত আমি প্ৰায় 5 কুইণ্টেল ধানৰ কঠীয়া সিঁচিছোঁ। ইয়াৰ খৰচ বহন কোনে কৰিছে? ইয়াৰ খৰচ বহন আমি সকলোৱে লগ লাগি কৰিছোঁ। আমাৰ যুৱ সমাজে, গড়মূৰ যুৱ সমাজ, বৰবিল গাঁও যুৱ সমাজ সকলোৱে আমি মিলি খৰচ বহন কৰিছোঁ। কঠীয়াখিনিৰ বাবদ কিবা মূল্য দিব লাগিব? কঠীয়া আমি তেখেতলোকে ইয়াৰ পৰা উঠাই লৈ গ'লে হ'ল, কোনো আমাক মূল্য দিব নালাগে। আপোনালোকৰ কোন গাঁও পৰে? মোৰ বকতা বৰপিয়াল গাঁও, নহলামৰা বৰপিয়াল গাঁও পৰে। পঞ্চায়ত কি পৰে? নহলামৰা পঞ্চায়ত। বান কেতিয়া আহিছিলে? বানটোতো আমাৰ ইয়াত প্ৰায় 25 দিনে হ'ল। কোন নৈ বাহানি পানী? দিচাং নদী বাহানি পানী। এতিয়া কিমান বিঘা আজি সিঁচিছে কঠীয়া? আজি আমি এতিয়া প্ৰায় 4 বিঘা হ'ব। কি কি ধান? ইয়াত আমাৰ শালি আছে, তাৰপিছত মানে ছৈমৰা ধান আছে, তেনেকুৱা ধান যিবিলাক মানে ধান আহিনৰ 10-12 তাৰিখলৈকে ৰুব পাৰিব, শালি ধানবিলাক। কিমান অঞ্চল ঘূৰিছিলে ইয়াত? ইয়াততো বকতা প্ৰায় মানে ভিতৰুৱা বহুত গাঁৱে আছে, প্ৰায় এতিয়াও বুৰিয়ে আছে। এতিয়া এই কঠীয়াখিনি কিমান দিনলৈ ৰুব পাৰিব? আহিনৰ প্ৰায় 10-12 তাৰিখলৈকে ৰুব পাৰিব। খৰচ বহন কোনে কৰিছে? খৰচ বহন আমি বকতা আমাৰ গড়মূৰ বৰবিল গোটেই যুৱ সমাজৰ গোটেইখনে মিলিজুলি আমি খৰচ কৰিছোঁ। খৰচৰ যিটো হৈছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, খবৰ লাইভ।